Welcome to Youth Aptitude. আজিৰ বিষয় চীন ৰাষ্ট্ৰৰ সহযোগত উত্তৰ পূব ভাৰতৰ বাণিজ্যিক উন্নতি। এই ভিডিঅ'ত চীন ৰাষ্ট্ৰৰ সহযোগত উত্তৰ পূব ভাৰতৰ বাণিজ্যিক উন্নতি কেনেকৈ হ'ব তাক সবিশেষ কোৱাৰ আগতে আহকচোন চীনৰ কিছু ইতিহাস জানো। তেতিয়া আমি জানিব পাৰিম ভাৰত আৰু চীনৰ বহু গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে। চীনত প্ৰথমে আমাৰ ভাৰতবৰ্ষৰ দৰে সৰু সৰু ভাগত ৰজাৰ শাসন ব্যৱস্থাৰ মাজতে আছিল। সমগ্ৰ বিশ্বত যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ক্ৰান্তি চলি আছিল, আধুনিক সেনা, আধুনিক অস্ত্ৰ-শস্ত্ৰ, আধুনিক যন্ত্ৰ কাৰখানা আদিলৈ যেতিয়া গতি কৰি আছিল, তেতিয়া চাইনা পৌৰাণিক বিধিমতেই চলি আছিল। সেই সময়ত চীনত ফ্ৰান্স, ৰাছিয়া, আমেৰিকা আদি দেশে বেপাৰৰ বাহানাৰে বহু চহৰ দখল কৰি আছিল। চীনৰ শাসন ব্যৱস্থা অতিকে দুৰ্বল হোৱাৰ বাবে বেপাৰী দেশবোৰে যি ইচ্ছা তাকেই কৰিছিল। ঠিক তেনে সময়তেই 1996 চনত জাপানে আক্ৰমণ কৰি চীনক হৰুৱাই দিছিল। কালক্ৰমত চীন দেশ বিভিন্ন দেশৰ ঘৰ হৈ পৰিছিল। 1911 চনৰ এক ডাঙৰ ৰিভলিউচনৰ দ্বাৰা ৰজাদিনীয়া শাসনৰ অন্ত পৰে আৰু কৌমিনটাং অফ চাইনা চমুকৈ KMT গভৰ্ণমেণ্ট গঠন হয় আৰু কিছু অংশ জাপানৰ দখলত থাকে। KMT গভৰ্ণমেণ্ট সময়ত স্বেচ্ছাচাৰী শাসনত পৰিণত হ'ল। পিছলৈ KMT ৰাষ্ট্ৰীয় চৰকাৰৰ ইউৱান চিখায়ে নিজকে ৰজা ঘোষণা কৰে। ইউৱান চিখাৰ মৃত্যুৰ পাছত 1916 পৰা 1928 চনলৈ চীন দেশ সম্পূৰ্ণকৈ বিভাজিত হৈ বেলেগ বেলেগ শাসকৰ তলত গুচি যায়। 1926 পাছত পুনৰ KMT গভৰ্ণমেণ্ট স্থাপন হয়। 1928 চনৰ পৰা 1949 চনলৈ আৰু KMT গভৰ্ণমেণ্টৰ মাজত ভীষণ গৃহযুদ্ধ চলে। এই গৃহযুদ্ধৰ মাজতে KMT আৰু CPC দুয়ো দলেই জাপানৰ সৈতে যুদ্ধ কৰিব লগা হৈছিল। ফাইনেলি 1 অক্টোবৰ 1949 চনত চীন দেশ স্বাধীন হৈ পৰে আৰু চাইনাত গঠন হয় পিপলছ ৰিপাব্লিক অফ চাইনা PRC গভৰ্ণমেণ্ট। আমি সকলোৱে জানো যে ভাৰত স্বাধীন হয় 1947 চনৰ 15 আগষ্টত, অৰ্থাৎ চীনে ভাৰততকৈ 2 বছৰ পাছত মুক্তি লাভ কৰে। তাৰ পাছতো ভাৰততকৈ চীন আজি কিয় ইমান আগবাঢ়িল? চীন আজি গ্ল'বেল ফেক্টৰীত কেনেকৈ পৰিণত হ'ল? গোটেই বিশ্বৰ কোম্পানীসমূহে সামগ্ৰী নিৰ্মাণৰ বাবে চীন দেশক কিয় প্ৰথম বাছনি কৰি লয়? আজি গোটেই বিশ্বৰ 80% এয়াৰ কণ্ডিশ্যনাৰ চীনে বনাই আছে, 70% মোবাইল চীনে বনাই আছে, 74% চ'লাৰ বৰ্তমান চীনে বনাই আছে, 50% লো চীনে প্ৰডাকশ্যন কৰি আছে, 45% জাহাজ চীনে বনাই আছে। এয়াতো আছিল যান্ত্ৰিক উদ্যোগ। আনহাতে এগ্ৰিকালচাৰ ছেক্টৰত যদি চালে গম পাম যে বিশ্বৰ 50% আপেল চীনে পঠাই আছে। এইখিনিতে মন কৰিবলগীয়া যে চীনত প্ৰথমে মানুহে খাবৰ বাবেও পানী নাছিলে, কিন্তু আজি USA পাছতে আৰ্থিক সবল দেশ চীন। আনহাতে সেই লিষ্টখনত ভাৰতক বিচাৰিবলৈ হয়তো আপোনাৰ অলপ সময় লাগিব পাৰে। গোটেই বিশ্বৰ ভিতৰত এক্সপৰ্টৰ ক্ষেত্ৰত চীন 1 নম্বৰ, সেই তুলনাত ইম্পৰ্ট একেবাৰে কম। চীন দেশ 1988লৈ আফ্ৰিকাৰ পিছপৰা দেশতকৈও পিছপৰা আছিল। আজি তেওঁলোকৰ GDP 2014 চনত $7,590 আৰু আমাৰ ভাৰতত $1,645.8। তেওঁলোকৰ GDP 10% হাৰত বাঢ়ি আছে আৰু আমাৰ বাঢ়িছে 6.7% সৰ্বোচ্চ হাৰত। আমি ক'ব বিচাৰোঁ যে চীনৰ সামগ্ৰী ডুপ্লিকেট, তেওঁলোকে সস্তীয়া মাল বনায় ইত্যাদি ইত্যাদি। কিন্তু আপুনি জনাটো প্ৰয়োজন 60% মষ্ট লাক্সাৰী ব্ৰেণ্ডেড আইটেম চীনে বনাই আছে। যিদৰে সস্তীয়া মাল তেওঁলোকে বনায়, ঠিক তেনেদৰে দামী বস্তুও তেওঁলোকে বনাই আছে। চীনৰ এই অৰ্থনৈতিক উন্নয়ন সম্ভৱ হৈছে তেওঁলোকৰ ষ্টেবল চৰকাৰ, কৰ্পৰেট গোষ্ঠী, অৰ্থনৈতিক পলিচি, জনসাধাৰণৰ কষ্ট ইত্যাদিৰ ফলত। আজি চীন দেশ এডুকেশ্যন আৰু স্কিল ডেভেলপমেণ্টত ইমানেই হাই হৈছে যে তেওঁলোকৰ তুলনাত আমি বহুতো পিছ পৰি আছোঁ। হায়াৰ এডুকেশ্যন পাৰ্চেণ্টেজো আমাতকৈ তেওঁলোকৰ বহু বেছি। আপডেট টেকন'লজি, বেষ্ট মেনেজমেণ্ট প্ৰেক্টিছ, গ্ল'বেল লাৰ্ণিং প্ৰেক্টিছ আদি তাত গভৰ্ণমেণ্টে প্ৰদান কৰি আছে। কিন্তু ভাৰতৰ ক্ষেত্ৰত এয়া ডাঙৰ প্ৰশ্ন। চীনত যিবিলাক 1990 চনতে আৰম্ভণি কৰা হৈছিল, আজি চৰকাৰে ভাৰতত তেনে এটা পৰিৱেশ অনাত চেষ্টা কৰা দেখা গৈছে। স্কিল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে। বিজনেছ লাইনবোৰৰ ওপৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। এতিয়া আমি এই ভিডিঅ'ৰ মেইন টপিকলৈ আহিছোঁ।
চীনৰ সহযোগত উত্তৰ পূব ভাৰতৰ উন্নয়ন কেনেকৈ সম্ভৱ হ'ব পাৰে? বৰ্তমান অসম তথা উত্তৰ পূবলৈ চীন দেশৰ বহুত সামগ্ৰী আমদানি হৈ আছে। সেইবোৰ আহে কেনেকৈ আমি অলপ চাওঁ আহক। জাহাজৰ সহায়ত সাগৰৰ ৰাস্তাৰে কলকাতা, গুজৰাট বা মুম্বাইৰ দৰে স্থানত কণ্টেইনাৰসমূহ নামে আৰু তাৰ পৰা স্থলৰ পথেৰে ট্ৰেইন বা ট্ৰাকৰ সহায়ত উত্তৰ পূৰ্বাঞ্চললৈ সামগ্ৰীসমূহ আহে। দেখা যায় গুজৰাটৰ বন্দৰৰ পৰা অসমলৈ সামগ্ৰী আহি পাওঁতে প্ৰতি কুইণ্টেলত কমেও 10,000 খৰচ যায় বা আমাৰ নিকটৱৰ্তী স্থান কলকাতাৰ পৰা আহোঁতেও 3-4 হাজাৰ প্ৰতি কুইণ্টেলত খৰচ যায়। ফলত কি হয়, সামগ্ৰীসমূহৰ দাম বাঢ়ে। যদি উত্তৰ পূৰ্বাঞ্চলৰ মাজেৰে চীন, ম্যানমাৰ তথা পূব এছিয়াৰ দেশসমূহক সংযোগী পথ নিৰ্মাণত গুৰুত্ব দিয়ে, তেনেহ'লে অসম তথা উত্তৰ পূৰ্বাঞ্চল বাণিজ্যিক কেন্দ্ৰ হৈ পৰিব। নিবনুৱাসকল সংস্থাপন হোৱাৰো এটি নতুন পথ খোল খাব। এই পথ সম্বন্ধে আলোচনা চলি আছে যদিও চীনৰ সৈতে সংযোগৰ কথা তল পৰি আছে। আমি বিচাৰিম এই সংযোগৰ কথা চৰকাৰে বিবেচনা কৰক। চীনৰ সৈতে সম্পৰ্ক ভাল হ'লে তাত শিক্ষা গ্ৰহণৰ বাবে সাধাৰণ ঘৰৰ মানুহো যোৱা সম্ভৱ হৈ পৰিব। বৰ্তমান আপডেট টেকন'লজি, স্কিল ডেভেলপমেণ্ট, বিজনেছ এডুকেশ্যনৰ বাবে চীন বিশ্বত চিনাকি হৈ পৰিছে। চীন বিশ্বৰ প্ৰডাকশ্যন চেণ্টাৰ হৈ পৰাৰ লগে লগে কেঁচা মালৰ যথেষ্ট প্ৰয়োজন আহি পৰিছে, যাৰ বাবে চীন বহু দেশৰ ওপৰত নিৰ্ভৰশীল। অসম তথা উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিক সামগ্ৰীৰ ভঁৰাল। যদি ৰাস্তা হয় তেতিয়া অসম তথা উত্তৰ পূবৰ প্ৰাকৃতিক অব্যৱহৃত সামগ্ৰীৰ ব্যৱসায় হোৱাৰ লগতে অন্য সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰতো মানুহে জোৰ দিব। আজি যিদৰে কিবা এটা কৰিব লাগিলে গুজৰাট বা মুম্বাইলৈ আমাৰ চকু যায়, তেতিয়া বহু ক্ষেত্ৰত ইয়াৰ ওলোটা হ'ব। যেতিয়া যোগাযোগ মাধ্যম সুচল হ'ব, তেতিয়া নৰ্থ ইষ্টৰ এছেম্বলিং কোম্পানীসমূহ অহাৰ সম্ভাৱনা বেছি হ'ব। কেতিয়াবা কেতিয়াবা এই পথ বা কৰিডৰৰ কথা উল্লেখ হৈ আহিছে যদিও আজিলৈ কাৰ্যত ৰূপায়ণ হোৱা নাই। কাৰণ বহুতো যদিও এটা বৃহৎ কাৰণ হৈছে এটি লবিয়ে নৰ্থ ইষ্টক ভাৰতৰ অন্য ৰাজ্যৰ গ্ৰাহক হিচাপে ৰখাটো বিচাৰে আৰু দিল্লীতো নৰ্থ ইষ্ট আৰু অসমৰ হৈ কঠোৰ স্থিতি গ্ৰহণ কৰা মানুহ কমেই আছে। আকৌ সময় আহিল নৰ্থ ইষ্ট এক হোৱাৰ এক আন্দোলনৰ বাবে। এই আন্দোলন বিকাশ আৰু উন্নয়নৰ। দৰ্শকসকল, আজিৰ এই ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ অন্য ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।